তো ৱেলকাম টু মাই নিউ ব্লগ। তো এতিয়া মই গৈ আছোঁ কলেজত, আৰু আজি আমাৰ কলেজত 6th চেমৰ দাদা বাইদেউসকলৰ বিদায় সভাখন আমি পাতিছোঁ। তো এতিয়া মই তালৈকে গৈ আছোঁ, আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ। তো বেছি দীঘল ভিডিঅ' হ'লে আপোনালোকে চাব মন নকৰিব। তো এতিয়া ডাইৰেক্ট গৈ একদম ডাইৰেক্ট কলেজত লগ পাম। তো এতিয়া ব'লক। তো ফাইনেলি গাইজ কলেজ আহি পাই গ'লোঁ। তো গাইজ ফাইনেলি মই কলেজ আহি পাই গ'লোঁ, আৰু এতিয়া ডিপাৰ্টমেণ্টত আহিছোঁ। এইফালে মকিবোৰ আছে, এইফালে আকাশে কিবা কিবি কৰি আছে। কি হ'ল? মই এতিয়া ডিপাৰ্টমেণ্টত আছোঁ, আৰু এতিয়া ইয়াত শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। আৰু ইয়াত নাহৰ পুলি থৈ দিয়া হৈছে, আৰু মানে জুবিনে নাহৰ পুলি বহুত ভাল পাইছিল। তো আজি যিখিনি বিদায়ী ছাত্ৰ ছাত্ৰী আছে, তো তেওঁলোকক এটা এটা নাহৰ পুলি উপহাৰ দিয়া হ'ব। তো ভিডিঅ'টো চাই থাকিব। যে বিদায় সভাৰ কাৰ্যসূচী শুভাৰম্ভ আমি জুবিন দাৰ শ্ৰদ্ধাঞ্জলিৰে আমি শুভাৰম্ভ কৰিব ওলাইছোঁ, আৰু বিভাগীয় সকলো শিক্ষাগুৰুসকলে শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত এই কাৰ্যসূচী আৰম্ভ কৰা হ'ব। জুবিন দাৰ স্মৃতি প্ৰাৰ্থনা মায়াবিনী গীতেৰে পৰৱৰ্তী কাৰ্যসূচী আৰম্ভ কৰা হ'ল। খালি তোমালোকে নিজক চিনি পাব লাগিব, আৰু তোমালোকে আমাক বুজিব নালাগিব। মানে তোমালোকে 3 বছৰীয়া পাঠ্যক্ৰম শেষ কৰি এটা ডিগ্ৰী লাভ কৰি মহাবিদ্যালয়ৰ শ্ৰেণীকোঠাৰ পৰাহে বিদায় লৈছে। তাৰ বাহিৰে কিন্তু অন্য ক্ষেত্ৰত এইটো বিদায় নহয়। তোমালোকৰ দুৱাৰ সদায় মহাবিদ্যালয়লৈ খোলা থাকিব। আমাৰ পৰা বিদায় লৈছা মানে যে শেষ হ'ল, আৰু বাটে ঘাটে লগ পালেও কোনোদিন ছাৰ বাইদেউহঁতক নামাতিম বা কোনো একো গুৰুত্ব নিদিম, আমি শেষ হৈ আহিলে আৰু 3 বছৰীয়া পাঠ্যক্ৰম ছাৰ বাইদেউহঁতে পঢ়ালে, শেষ কৰিলে, শেষ হৈ আহিল, তেনেকুৱা নহয়। এটা খংহে। আমিও এনেদৰে বিদায় লৈ গৈছিলোঁ, আকৌ ইয়ালৈ আহিছোঁ। তোমালোকেও তেনেদৰে আজি বিদায় লৈ যোৱা, আকৌ পিছত আহি পেলাই আমাৰ মাজত আকৌ তোমালোকে এতিয়া যেনেকৈ মৰমৰ ছাত্ৰ ছাত্ৰী আছিলা, তেনেদৰে আকৌ সেই মৰমৰ ছাত্ৰ ছাত্ৰী হৈ থাকিবলৈ মানে থকা যেন। মই তোমালোক যিখিনিয়ে আজি আমাৰ মাজৰ পৰা বিদায় লৈ যাবা, এটাই কথা কওঁ, জীৱনত কোনো কথাই সহজভাৱে নল'বা, আৰু কেতিয়াও চুটি পথ নিবিচাৰিবা। কষ্ট কৰা, তোমালোকৰ কষ্টৰ ফল সদায় মিঠা হ'ব, আৰু কষ্টৰ উপাৰ্জিত যিয়েই নোপোৱা সেইখিনিকে তোমালোকে লৈ আগবাঢ়ি গ'লে জীৱনত সদায় সফল হ'ব পাৰিবা। তেওঁলোকৰ পৰীক্ষা ইতিমধ্যে শেষ হৈছে। এইবাৰে চাগে আমি এনেকুৱাকৈ বিদায় জনাইছোঁ যে পৰীক্ষা শেষ হোৱাৰ পিছত তোমালোকক লগ পাইছোঁ। পৰীক্ষা শেষ হ'লেও তোমালোকৰ জীৱনত আৰু বহু পৰীক্ষা আহিব। তোমালোকৰ বহুত সপোন আছে। সেই সপোনখিনি সফল কৰিবৰ কাৰণে যিমান পাৰা কষ্ট কৰা, আৰু সৎ পথেৰে আগুৱাই যোৱা, সঁচা মানুহ হ'বলৈ চেষ্টা কৰা। যেতিয়া তোমালোক সফল হ'বা, তোমালোকৰ সফলতাই আমাক গৌৰৱান্বিত কৰিব। আমি তোমালোকক লৈ সদায় গৌৰৱ অনুভৱ কৰোঁ। তোমালোকক গালিটো পাৰিলোঁ বুলি তোমালোকৰ প্ৰতি যে কিবা মৰম আন্তৰিকতা এনেকুৱা ধৰণৰ নাই, সেইটো এনেকুৱা ধৰণৰ নহয়। তোমালোকৰ যে গালিটো পাৰিছোঁ, এইটো ভালৰ কাৰণে পাৰিছোঁ। আচলতে ক্লাছতো মই বহুতক গালি দিছোঁ বিভিন্ন সময়ত, আৰু বিশেষকৈ মানে বেছিকৈ গালি খাই যিকেইটা ক্লাছলৈ নাহে, আৰু যিকেইটা হোমৱৰ্ক এছাইনমেণ্ট সময়মতে নিদিয়ে, সিহঁতকেইটাক মই সদায় ষ্ট্ৰিক্ট কৰোঁ, আৰু এইকেইটা সদায় গালি খায়। সিহঁতকেইটা গালি খাবই বছা। এতিয়া মই ছেকেণ্ড ছেমিষ্টাৰখিনিকো কৈছোঁ, 4th ছেমিষ্টাৰ কৰা নাম নকওঁ আৰু এতিয়া আজি যাব
গতিকে তেওঁলোককো গালি দিছোঁ, দীপজ্যোতিহঁতে সদায় আহে সিহঁতকো গালি দিছোঁ। মই কৈছোঁ যে শিক্ষক হিচাপে যে আজিৰ দিনটো যিবোৰ বিশেষকৈ মহাবিদ্যালয় সপ্তাহত তেতিয়া সকলো অনুজসকলৰ পৰা একাষাৰ নমস্কাৰ। আজি এই সভাৰ সন্মানীয় তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় আৰু আজি এই সভাত উপস্থিত থকা অসমীয়া বিভাগৰ শিক্ষাগুৰুসকল আৰু মোৰ মৰমৰ ভাইটি ভণ্টি দাদা বাইদেউ আৰু মোৰ সহপাঠীসকল, পোনপ্ৰথমতে মই আমন্ত্ৰণ কৰি অনাত আজি এই বিদায়ী ছাত্ৰ ছাত্ৰীসকললৈ বিদায় সভাৰ মই আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু মোৰ ভাষণ এবাৰতে ইমান অভিজ্ঞতা নাই, তথাপিতো মই দাদা বাইদেউসকলৰ আজি বিদায়, সেয়েহে মই দুই এষাৰ ক'বলৈ বাবে মই আগবাঢ়ি আহিছোঁ। আৰু আজি বিদায়ৰ দিন, আৰু বিদায় বুলি কোৱাৰ লগে লগে আমাৰ মনটো দুখেৰে ভৰি পৰে। আৰু আজিৰ এই বিদায় সভাত আজি আমি মানে মহাবিদ্যালয়খনত আমি 2টা বছৰ দাদা বাইদেউসকলৰ লগত একেলগে পঢ়িছোঁ আৰু এতিয়া তেওঁলোকৰ আমি এই মহাবিদ্যালয়ৰ পৰা বিদায় দিবলৈ ওলাইছোঁ। সঁচাই আজি আমাৰ মনটো বহুত দুখেৰে ভৰি পৰিছে বুলি কৈছোঁ। আৰু কেতিয়াবা যদি অজানিতে দাদা বাইদেউসকল তোমালোকক কেতিয়াবা যদি দুখ লগা কথা কৈছিলোঁ, মোক ক্ষমা কৰি দিবা নিজৰ ভাইটি বুলি। আৰু আজি তোমালোকক মই তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু তোমালোকে পঢ়ি শুনি ভাল মানুহ হৈ নিজৰ অঞ্চলটোৰ লগতে নিজৰ দেশৰ নামো উজ্জ্বল কৰিবা বুলি মই আশা কৰিলোঁ। আৰু আচলতে বিদায় বুলি ক'লে ভাল নালাগিব বুলি, কাৰণ তোমালোকক আমি বিদায় নহয়, আচলতে তোমালোকে উচ্চ শিক্ষাৰ বাবে এই মহাবিদ্যালয়ৰ পৰা অন্য এখন স্থানতে উচ্চ শিক্ষাৰ বাবে তোমালোক পঢ়িবলৈ যাবা। আৰু ইমানতে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। তোমালোকৰ অনুৰোধ আৰু নিমন্ত্ৰণ ৰক্ষা কৰিবৰ বাবে অলপ সময় উলিয়াই আহিছোঁ। কাৰণ তোমালোকে কাৰণ যিসকল 6th ছেমিষ্টাৰ ষ্টুডেণ্ট, 6ষ্ঠ সমাপ্তৰ ছাত্ৰ ছাত্ৰী, তেওঁলোকৰ কাৰণে আজিৰ দিনটো হৈছে এটা বিশেষ দিন। তোমালোকৰ কোনোবাই 3 বছৰ পঢ়িছা, কোনোবাই 5 বছৰ পঢ়িছা, হয়তো হায়াৰ ছেকেণ্ডেৰী পঢ়িছা। আৰু ইয়াৰ পাছত এই মহাবিদ্যালয়ৰ পৰা ওলাই গৈ তোমালোকে হয়তো কোনোবাই স্নাতকোত্তৰ নামভৰ্তি কৰিব পাৰা, মাষ্টাৰ ডিগ্ৰী কৰিব পাৰা, বা নকৰি যিখন আমাৰ বাস্তৱ জগত আছে তাত তোমালোকে কৰি দিব পাৰা। এজন অধ্যাপক বুলি ক'লোঁ, এজন শিক্ষক হিচাপে মই ভাবোঁ যে স্নাতক ডিগ্ৰী লাভ কৰিলে এজন ছাত্ৰ বা ছাত্ৰীয়ে বাস্তৱ জগতখনৰ লগত মুখামুখি হ'ব পৰা যিখিনি জ্ঞান আহৰণ কৰে। ইয়াৰ পাছত যদি তোমালোকে কিবা পঢ়িব বিচাৰা, নিৰ্দিষ্ট এটা লক্ষ্য ৰাখি পঢ়িব লাগিব। যদি মাষ্টাৰ ডিগ্ৰী কৰা, যে মাষ্টাৰ ডিগ্ৰী কৰি মই কোনোবা এখন কলেজত মহাবিদ্যালয়ত অধ্যাপনা কৰিম বা তেনেকুৱা কিবা এটা কৰিম, তেনেকুৱা এটা চিন্তাৰে আগবাঢ়িব লাগিব। নহ'লে তোমালোকে স্নাতক পৰীক্ষা দিয়াৰ পাছতে আজিকালি সুবিধা আছে, APSC, UPSC, বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামবিলাক হৈ থাকে, সেইবিলাকত তোমালোকে অৱতীৰ্ণ হ'ব পাৰা। আৰু স্নাতক ডিগ্ৰীটোৱে তাৰ কাৰণে খাইছে এইফালে সুবিধা আছে। মই দেখাই নাই। এইফালে ইয়াত ভাল ল'ৰা দেই, বহুত ভাল ল'ৰা। এতিয়া ইয়াত ভাষণ ইয়াৰ অনুষ্ঠান চলাইছোঁ, তো ইয়াৰ ভিতৰত দেখাখিনি আৰু অংকুৰে বহুতখিনি কাম কৰিলে আমাৰ ফেয়াৰৱেলৰ কাৰণে। ধন্যবাদ অংকুৰ, আগুৱাই যোৱা ভাল হ'ব।
আছে ভিতৰত দেখাইছোঁ বলক কেৰি বেগো আছে আমাৰ হাতত কেৰি বেগ আছে তো গাইছ আজি ফেয়াৰৱেল খতম হৈ গ'ল আৰু এইফালে মুছাফ দা আছে কি ক'বা আজি আজি বহুত দুখৰ দিন আমাৰ কাৰণে যিহেতু আমি কলেজৰ পৰা ওলাই আছোঁ 3টা বছৰত বহুত কলেজত স্মৃতি আছিলে বহুত কিবা কিবি আছিলে বাট এতিয়া আৰু বিদায় লৈছোঁ আজি অফিচিয়েলভাৱে বেছি একো নকওঁ বহুত বেয়া লাগিছে আমাৰো বহুত বেয়া লাগিছে আজিৰ পৰা মুছাফ দাহঁতক লগ নাপাওঁ আহি থাকিবা মাজে মাজে কলেজলৈ লগ কাম নাথাকোঁতে দেখিলে মাতিবা কেতিয়াবা আমি মাতিম তো এয়া আৰু চলি আছে আৰু এতিয়া তো বা আছে পৰিবা হাই এটা কৰি দিয়া এইফালে আছে এয়া দীপাঞ্জলীয়া পৰিবা কি ক'বা হেমাংগ চাপি অলপ এইফালে এইফালে প্ৰিয়ংকা বা কাম কৰিছে ঘামি গৈছে আহা পাই মানে কাম কৰিছে মানে ক'বা আৰু কি ক'বা আজি আজি বিদায় হ'বা আজি বেয়া লাগিছে আজি মানে কেনেকৈ চলাইছে নাজানো একদম বহুত ভাল মানে ভাল লাগিছে আৰু আজি যে ওলাই যাবা সেইকাৰণে আমাৰ সঁচাকৈ বহুত বেয়া লাগিছে মানে আজিৰ পৰা লগ নাপাওঁ বহুত ভাল লাগিছে প্ৰথম যেতিয়া আমি ডিপাৰ্টমেণ্টত আহিছোঁ কলেজত আহি ডিপাৰ্টমেণ্টত লগ পাইছোঁ তো বহুত ভাল লাগিছে আৰু পঢ়া শুনাৰ ক্ষেত্ৰত বহুতো সহায় কৰে প্ৰিয়ংকা বাই বহুত সহায় কৰে নয়নদাহঁতো আছে চবেই সহায় কৰে সঁচাকৈ ক'বলৈ
দুখ লাগিছে আজি তো তো কলেজ আহি থাকিবা আমাক দেখিলেও মাতিবা আমিও মাতিম আৰু এইফালে ফটো উঠি আছে ইয়াত দিলীপ দা হিমাংকু দা আৰু এইফালে পুনম দা হাই এটা কৰি দিয়া গোটেইকেইটাই এইফালে কৰিবা দিয়া ফটো পিছত মাৰিবা আগতে হাই এটা কৰি দিয়া এইফালে হেপী বাৰ্থডে এইফালে নয়ন দা ইয়াত কি ক'বা হেল্ল' ক'লে নহ'বা কি ক'বা ভালে থাকা তোমালোকৰ ভালে আশা কৰিছোঁ আৰু আমাৰ বেয়া লাগিব মিছ কৰিম নিশ্চয় বেয়া বহুত বেয়া লাগিছে ঠিক আছে আমাৰ ভালে আশা মিছ ইউ এইফালে কংকনা ছাৰ এটা কৰি দিছে আৰু তো গাইজ 6 চেমৰ দাদা বাইদেউসকলৰ ফেয়াৰৱেল খতম হৈ গ'ল তো এতিয়া মই ঘৰলৈ গৈ আছোঁ আৰু ভিডিঅ'টো ইমানেই আছিলে চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ